नमस्कार इमरान टेक्नोलॉजी यूट्यूब चॅनल दर्शकांना स्वागतम जनायचो आरो लगते आपनालोकर मधले लोच केपटा गुरुत्वपूर्ण खबर आओ वीडियो को आरंभ करूँ। प्रथम खबर 1951 চনক ভিত্তি হিচাপে লৈ মুছলমানৰ DNA টেষ্ট কৰক যি ভাৰতীয় নহয় বুলি চিনাক্ত হয় তেওঁলোকক বাংলাদেশ পঠাই দিয়ক নলবাৰীত সাম্প্ৰদায়িক মন্তব্য হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টগাৰিয়াৰ যি ভাৰতীয় নহয় বুলি চিনাক্ত হয় তেওঁলোকক বাংলাদেশ পঠাই দিয়ক। বাংলাদেশ নিউজসকলক বাংলাদেশমুখী নৈত উঠুৱাই দিব লাগে। নলবাৰীত সাম্প্ৰদায়িক মন্তব্য হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টগাৰিয়াৰ হিন্দুক সুৰক্ষিত কৰিব লাগিলে বলবৎ হ'ব লাগিব জনসংখ্যা নিয়ন্ত্ৰণ আইন। বাংলাদেশ কি খেদিব পাৰিলেহে চাৰ্টিফিকেট পাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। পৰৱৰ্তী খবৰ আজিয়ে বাদ দিয়ক চালানী মাছ খোৱা। অসমৰ বজাৰত উপলব্ধ চালানী মাছত 15% ফৰ্মেলিন পোৱা গৈছে আৰু এই ফৰ্মেলিন থকা মাছ খালে আপোনাৰ কেঞ্চাৰজনিত ৰোগ হ'ব পাৰে। বজাৰত পোৱা চালানী মাছত পোৱা গৈছে 15%লৈকে ফৰ্মেলিন। আজিয়ে বাদ দিয়ক চালানী মাছ খোৱা। ফৰ্মেলিনৰ উপৰি পোৱা গৈছে আন বহু বিষাক্ত দ্ৰব্য। নগাঁও কলেজৰ প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষণাত উদ্ভাৱন হৈছে এই তথ্য। গৱেষক ছাত্ৰ ছাত্ৰী আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীৰ এটা দলে 3 মাহ ধৰি কৰিছিল গৱেষণা। অত্যাধিক চালানী মাছ খালে স্নায়ুজনিত ৰোগ আৰু কেঞ্চাৰ ৰোগত আক্ৰান্ত হ'ব পাৰে আপুনি, গতিকে সাৱধান হওক। আগন্তুক 24 ঘণ্টাত বৰষুণ হোৱাৰ সম্ভাৱনা। কোন কোন জিলাত হ'ব বৰষুণ মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। নামনি অসমত অধিক ভয়ানক ৰূপ ল'ব বতৰে। 28 এপ্ৰিললৈ উজনিৰ পৰা নামনিলৈ প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ সম্ভাৱনা আছে। ধুবুৰী গোৱালপাৰা ভোকো মংগলদৈ নলবাৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। 27 আৰু 28 এপ্ৰিলত অধিক ভয়ংকৰ হ'ব বতৰৰ পৰিস্থিতি এইবুলি জানিব দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই। 24 ঘণ্টাৰ ভিতৰত সমগ্ৰ অসমত বৰষুণৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ সাংসদ অবিদ বিয়াৰ বিৰুদ্ধে গোচৰ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই গোচৰ ৰুজু কৰিছে। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই ৰুজু কৰিলে গোচৰ। CMB2/2023 নং গোচৰটো ৰুজু কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই। গোচৰটোত বিয়হ মুঠ 14 গৰাকীৰ নাম অভিযুক্তৰ তালিকাত। মুখ্যমন্ত্ৰী তদাৰকী শাখাই বিশেষ ন্যায়াধীশৰ আদালতত গোচৰটো দাখিল কৰে। এছিয়াত বিষয়া শৰ্মিষ্ঠা বৰা, হেমন্ত দত্ত সহ কেইবাজনৰ ৰাজপত্ৰিত বিষয়াৰ নাম সন্নিৱিষ্ট কৰা হৈছে। সাংসদ পুঁজি অপব্যৱহাৰৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে। বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন খবৰ নিতৌ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক আৰু মোক 1000 ছাবস্ক্ৰাইব কৰাত সহায় কৰক। পৰৱৰ্তী খবৰ তিনি পুত্ৰই খেদি খেদি ধাৰে ঘুপিয়াই হত্যা কৰিলে পিতৃক। মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছে এটা বিগ ব্ৰেকিং নিউজ। চাপৰৰ চচলাপাৰা গাঁৱত সংঘটিত এক নিৰীহ হত্যাকাণ্ড। পিতৃক হত্যা কৰিলে পুত্ৰই। মঙলবাৰে সংঘটিত এই হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে তিনি পুত্ৰ নিৰসংগভাৱে হত্যা কৰিলে পিতৃক। খেদি খেদি আন এঘৰৰ চোতালত ঘুপিয়াই হত্যা কৰে পিতৃক। নিহত পিতৃৰ নাম ছফিয়াল আলী। হত্যাকাণ্ড সংঘটিত কৰিয়ে পলায়ন কৰে তিনি পুত্ৰই। পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত এই জঘন্য কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে আৰু ঘটনাৰ পাছতে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইতিমধ্যে তিনি পুত্ৰক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নিৰাপত্তাক লৈ চিন্তিত হৈ পৰিছে। মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নিৰাপত্তা থুৰুংগা। কেজৰিৱালৰ বাগিৰৰ সন্মুখত উৰিল ড্ৰোন। নো ফ্লাইং এলেকাত ড্ৰোন উৰাক লৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ড্ৰোন উৰুৱা লোকৰ সন্ধান বিচাৰি অভিযান আৰম্ভ আৰক্ষীৰ। কোনে কি উদ্দেশ্যত কেজৰিৱালৰ বাগগৃহৰ চৌহদত উৰুৱাইছিল ড্ৰোন? এটা বিগ ব্ৰেকিং নিউজ। হোৱাটছআপ ব্যৱহাৰকাৰীসকলৰ বাবে এটা ভয়ংকৰ খবৰ, গতিকে সাৱধান হওক। হোৱাটছআপ ব্যৱহাৰকাৰীলৈ এটা ডাঙৰ খবৰ। বৃহৎ ঘোষণা কৰিলে মাৰ্ক জুকাৰবাৰ্গে। 4টা ফোনত লগ ইন কৰিব পাৰিব একেটা হোৱাটছআপ একাউণ্ট। আজিৰে পৰা একেই সময়তে 4টা ফোনত লগ ইন কৰিব পাৰিব আপোনাৰ হোৱাটছআপ একাউণ্টটো। ফেচবুক যোগে এই ঘোষণা কৰিলে মাৰ্ক জুকাৰবাৰ্গে।